আহিছোঁ আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ'। এতিয়া যাব ওলাইছোঁ আকৌ বিহু চাবলৈ। আজি আমাৰ ইয়াত গীতাঞ্জলি দাস আহিব, তাকে এতিয়া চাবলৈ যাওঁ। আৰু মোক আজি কেনেকুৱা লাগিছে জনাবচোন। এয়া চাওক একদম পূৰা বিহু সাজেৰে ওলাইছোঁ মই, একদম খোপা চোপা কৰি লৈছোঁ আৰু একদম এয়া কমেণ্ট কৰিব দেই কেনেকুৱা লাগিছে মোক, নাচনি নাচনি লাগিছেনে নাই। আমাৰ কি হয় যে ফেশ্বন শ্ব' দিলা ফেশ্বন শ্ব' মডেল কি হৈছিলা তুমি কৈ দিয়া হা কি হৈছিলা আছামিজ ট্ৰেডিশ্যনেল। এয়া বিহুক বিশ্ব দৰবাৰলৈ লৈ যোৱা বৰডুবিৰ এগৰাকী বিহুৱতী, মহিলা বিহুৱতী সংগীতা ডেকা। আমি সংগীতা ডেকাক আমাৰ কাষলৈ আহিবলৈ অনুৰোধ কৰিছোঁ, অকণমান আগবাঢ়ি আহিব লাগে। আৰু সংগীতা ডেকাক আমাৰ হৈ আপোনালোকৰ হৈ সকলোৰে হৈ এই গৌৰৱৰ অংশীদাৰ হোৱাৰ বাবে একোটি ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাম। আৰু এই সম্বৰ্ধনা জ্ঞাপন কৰিব ইন্দিৰা গগৈয়ে। এজাউৰি হাত চাপৰি লাগে পুনৰবাৰ। ধন্যবাদ। চাবলৈ গৈছিলোঁ বিহু, কিন্তু তাত শুনিলোঁ যে মোৰ নামটো এনাউন্স কৰি আছে। পটককৈ মই মানে একদম চখ হৈ গ'লোঁ। তাৰপিছতে মোক তেওঁলোকে মাতি নি যি সন্মান দিলে তাৰ কাৰণে মই বৰডুবিবাসীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সংগীতা ডেকা আমাৰ বৰডুবি গৌৰৱ, তেখেতে আমাৰ আমাৰ বৰডুবিক প্ৰতিনিধি কৰি আনিছে। সংগীতা ডেকা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যোৱা গুৱাহাটীত অনুষ্ঠিত হোৱা আমাৰ গিনিজ ৰেকৰ্ড বিহুত অংশগ্ৰহণ কৰি তেওঁ আমাৰ বৰডুবিৰ বাসীৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছে। আৰু আগলৈও আমি আৰু তেওঁ আগবাঢ়ি যাওক, আমি তাৰে শুভকামনা আগবঢ়াইছোঁ। ধন্যবাদ। আমি বৰডুবিৰ পৰা যোৱা তিনিজন ফাৰ্ষ্ট প্ৰাইজ পাই আনিছে। পাৰ্টি লাগিব দেই, পাৰ্টি বঢ়িয়া। দেখাই দিয়া, ধুনীয়াকৈ দেখাই দিয়া এবাৰ।
প্ৰগ্ৰেম চাই আহিলোঁ। এতিয়া বাজিছে ৰাতিপুৱা 4টা। আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। আজি ভিডিঅ'টো চাই কেনে লাগিল জনাব। আগলৈ ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।